নমস্কাৰ সকলোকে প্ৰথমবাৰ আমি দুইজন ওলাইছো দূৰলৈ বুলি আৰু প্ৰথমবাৰৰ কাৰণে ফ্লাইটত উঠিম দুইজনে আৰু আমি যাত্ৰা কৰিছো গোৱালৈ বুলি আৰু এতিয়া গৈ আছো গোলাঘাটৰ পৰা গুৱাহাটীলৈ এয়া ফাৰ্ষ্ট টাইম এয়াৰপৰ্টত আমি ফাৰ্ষ্ট টাইম দুটা যাম আৰু বেগত বেছি মানে ওজন আছে বুলি বিৰাট ভয় লাগি আছিলে তো এতিয়া ঠিকে আছে বুলি ক'লে সেইটো এতিয়া বেলেগত কি জমা কৰিব লাগিব এইটো বেগ চেগ লওঁ দেই এইটো লেডিজ বেগটো মোক দিব লাগে এইটো ট্ৰলিটো জমা দিব লাগিব এতিয়া ফাৰ্ষ্টতে তাৰপিছতে বৰ্ডিং পাছ দিব ফাৰ্ষ্ট টাইম ভয় লাগি আছিলে এতিয়া ইমান ভয় লগা নাই এতিয়া ভয় লাগিছে কেনেকুৱা ভয় লাগিছে নাই আগতকৈ ভয় লাগিছে নে এতিয়া কমকৈ লাগিছে কমিলে এই দুটাতে কিমান লাগিছে 500 আৰু এয়াৰপৰ্টত ইমান বেছি দাম মানে ভয়ানক আৰু এই কফি কাপৰ দাম কিমান বুলি কৈছে 240 মানে হজম নহয় আৰু এয়া আমি পাই গ'লোঁ বৰ্ডিং পাছ আৰু এতিয়া আমি ফ্লাইটত উঠিবলৈ গৈ আছোঁ First time. Yeah, uঠিলোঁ ভয় লাগিছে নাই মই আকৌ ভয় লগা নাই মনটো ভাল লাগিছে কিবা বেলেগ লাগিছে ফাৰ্ষ্ট টাইম যদিও ফাৰ্ষ্ট টাইম লগা নাই খালি বৰ্ডিংটো অকণ বেলেগ হ'ব বুলি ভাবিছিলোঁ কেনেকুৱা বাহিৰৰ পৰা আহি উঠিবলৈ পাম অঁ ময়ো ভাবিছিলোঁ একদম ভিতৰত অলপ ভয় লাগিছে বোলে মানুহে ভয় নকৰিবা উৰিব হৈছে দেই উৰিব এতিয়া মন্দিৰ চাই গৈছে বাহিৰলৈ ভয় কৈছে বোলে বাইদেউ এইফালেও চলে নে গাড়ী আমি ফ্লাইটৰ ভিতৰত খাইছিলোঁ গ্ৰীণ টি আৰু গ্ৰীণ টি একাপৰ দাম লৈছিল 100 ৰুপিজ আৰু বানানা চিপছত 100 ৰুপিজ ঠিকে আছিল খাব পাৰি 100 ৰুপিজত সেয়া আৰু এয়াৰ ফ্লাইটৰ খোৱা মজাটো ল'লোঁ আৰু আমি আহি পাই গ'লোহি বেংগলোৰ এয়াৰপৰ্ট আৰু বেংগলোৰ এয়াৰপৰ্টত অলপ ফ্ৰেছ হ'বলৈ আহিলোঁ ৱাছৰুম আৰু ৱাছৰুমবোৰ দেখি ভাল লাগিলে বহুত চাফা আৰু ইয়াৰ মেইনটেইনটো খুব ধুনীয়াকৈ কৰি ৰাখে বেংগলোৰ এয়াৰপৰ্টটো সঁচাকৈ বহুত ডাঙৰ এয়াৰপৰ্ট আৰু এতিয়ালৈকে ফ্লাইটত আহি আমাৰ খুবেই ভাল লাগিলে মানে খুব বেছি ভয় নালাগিলে ইয়াৰ পৰা আমাৰ আছে বেংগলোৰ টু গোৱা ফ্লাইট তো অলপ টাইম ৰৈ আমি যাত্ৰা কৰিম গোৱালৈ বুলি বেংগলোৰ এয়াৰপৰ্টটো অলপকৈ দেখালোঁ ফাইনেলি আহি পাই গ'লোহি ডাবলিন কৈ দেচোন গোৱা পাই গ'লোহি মই নাই লগা কি বুলি কয় ফাইনেলি আহি পাই গ'লোহি আৰু কেইটা বজাত লাগেজ পাই গ'লোঁ কেইটা বজাত আজি আছে 2টা বজাত ৰুমত চেকিন আছে 2টা বজাত এতিয়া আমি স্কুটি চাই লওঁ আৰু গোৱাত আমি কিমান খৰচ কৰোঁ কিমান কম খৰচৰ ভিতৰত হ'ব পাৰে মানে গোটেই ট্ৰিপটো আমি চেষ্টা কৰিম হয় নাই আৰু আমাৰ হাতত কম পইচাও আছে তো চাই থাকক আপোনালোকেও যদি আহিব বিচাৰে তেতিয়া ইনফৰ্মেশ্যন ভিডিঅ' দি থাকিম আৰু আমি এতিয়া বাজিছে 5:30 এয়াৰপৰ্টৰ বাহিৰত কি হৈ আছে দেখা যাওক ভাল লাগিছে নে তোমাৰ বেয়া লাগিছে বাৰু ভাল লাগিছে হয় কোৱা এইফালে যাব নোৱাৰি নেকি হা তো ইয়াৰ পৰা ওলাই লওঁচোন কি হৈ আছে স্কুটি পাওঁ নে নাপাওঁ ইমান ৰাতিপুৱাই 5:06 বাজিব হ'ল
এতিয়া স্কুটিৰ কাৰণে একদম এয়াৰপৰ্টৰ কাষতে স্কুটিৰ কাৰণে কথা পাতিছোঁ আৰু 500কে কৈছে এদিনত তো চাই লওঁ ভাগৰ যুগৰ লাগি আহি এক্সাইটমেণ্টটো নাইকিয়া হৈ গ'ল গোৱালে আহি পিনে হয় নাই অঁ গা চা ধুলে ভাল লাগিব কিন্তু আমাৰ চেক-ইন আছে 2টা বজাত আৰু মৰ্জিম বিচত আছে বহুত দূৰ আছে ইয়াৰ পৰা তো কি কৰোঁ চাই লওঁ স্কুটিখন ল'ব পাৰিলে লৈ ল'ম তাৰপিছত নৰ্থ গোৱা পাই আমাৰ তাৰপিছত কি হয় কি নহয় সকলোবিলাক আপোনালোকক নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰিম আপোনালোকৰ লগত কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব সেইকাৰণে ইয়াতে আজিলৈ সমাপ্ত কৰিছোঁ বাই বাই